की बात सुनावानी तेनू हसदा वेख के जग नू मैं भुल जावानी दस दे किता गल तेनू समझावानी अब तू छड़ दे ओनू जो है तेरे नाम नखरे क्यों कर दिया मैनू जचदा नहीं किन्ना सवाल कर दिया ना मैं सुनता नहीं होर दस किन्नी तारीफां चाहिदियां तैनू 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 ভালে আছা ভাই বহুদিনে মোৰে লাগ পালো মোজ বনাইছা আৰু চাল লাগিছে দে বহুত ভাল লাগিছে কি কৰিবা এতে পিছে কৰবা আলি আপোনাক দেখা পাই আমি আহিলো মানে আমি যাইছিলো এইবগে ভাই দস্তি কিবা গুটখা আছে নে গুটখা নাই নেকি এটা সিগাৰেট আনি ল আৰু সিগাৰেট এটা আনি ল দে জলক জলক সিগাৰেটে খাই ল দে আৰু কেপি চেপি নাই নেকি কিবা কেপি লক ও আছে দেখোন ও বস ভাই খাই দে দে কি কৰিবা আৰু মানে দে জল অলপ মিছ কৰি ল ৰ ও দস্তি খাবা নেকি নে মই নাখাওঁ দে মই সিগাৰেট খাম ও ভাই খাবা নাখাওঁ দে মই সিগাৰেট অলপ খাবা নেকি ও খাবা খাই ল দে অলপমান কে এনেকে পিছে পিছে কি আছা খালি খাবা লাগে লো হৈছে দে লো ইমান খাবা নালাগে অলপ বস্তু খা নিচা জাতীয় বস্তু নহ'লে বেছি প্ৰেছাৰ হ'লে মানে সেই হৈ যাব আৰু আমাৰ ৰাজু ভাই কি টেনচন হৈ আছে বিৰাট টেনচনত আছে দেখোন আহি মই তাক এবাৰ সুধি চাওঁ ৰ ঐ ৰাজু ভাই তই আজি মানুহটো কেনেকৈ আছে কিবা টেনচন নেকি নে একো নাই দিয়া নহ'লে खाना पीना साथ है मरना जीना साथ है खाना पीना साथ है मरना जीना साथ है सारी जिंदगी ये दो পিছ দিনা अपना सारा सनम हो जीवन अपना सारा सनम प्यार बहुत करते हैं तुमसे इश्क है तो हमारा सनम हो इश्क है तो हमारा सनम ৰাজু ভাই নদীৰ পাৰত মানে গৈছে ক'ত বা গৈছে কি কথা নাজানো গম নাপালো নদীৰ পাৰত কোনফালে গৈছে মানে এইফালে গৈছে মই ধৰিব নোৱাৰো ছাতটো মানে মই ছাতটো লৈ আহিলো এইটো ছাত মানে এৰি গৈছে বল लोगों को आते हैं दो नजर हम मगर देखो दो नहीं
ओ जुदा या खफा खुदा है दुआ ऐसा हो नहीं, खाना पीना साथ है, मरना जीना साथ है, खाना पीना साथ है, मरना जीना साथ है, सारी जिंदगी ये दोस्ती हम नहीं तोड़ेंगे, तोड़ेंगे दम मगर तेरा साथ ना छोड़ेंगे, ये दोस्ती हम नहीं तोड़ेंगे, तोड़ेंगे दम मगर तेरा साथ ना छोड़ेंगे। मेरी जीत तेरी हार मेरी हार सुन ले। রাজু কি শেয়ার কি নাজানো ভাই, মই আহিছো মাৰা দেখা পালো নদীত, কি হৈছে বা মাছ খাত নিদিয়ে। ৰাজু 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 চিঠি এখন আছে এখন চিঠি হয় পঢ়চোন চিঠি পাইছে নেকি? পঢ়কচোন কি চিঠি। চিঠি কেনে বয়া হৈছে নহয় আকৌ সিজি কেনে। মই এগৰাকী ছোৱালীক বহুত ভাল পাইছিলোঁ, কিন্তু সেই ছোৱালীগৰাকীৰ বিয়া ঠিক হ'ল। তাৰ দেউতাকে বেলেগ ল'ৰা এজনৰ লগত বিয়া ঠিক কৰিলে। তাৰ বাবে মই আৰু এই দুনিয়াত জীয়াই থাকি লাভ নাই, গতিকে মই ছুইচাইড কৰিবলৈ ওলাইছোঁ। মোক বচাবৰ কাৰণে চেষ্টা নকৰিবা। ঘৰতে নিয়াটো ভাল হ'ব। বলো। तेरे लिए ले लेंगे, जान पे भी खेलेंगे, तेरे लिए ले लेंगे सबसे दुश्मन। হয় নমস্কাৰ। আজিৰ এই ভিডিঅ'টোৰ এটাই উদ্দেশ্য যে বহুতো ল'ৰা ছোৱালীয়ে প্ৰেম কৰি তেওঁলোকৰ প্ৰেমটো সফল কৰিব নোৱাৰে, যাৰ ফলত তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান সিদ্ধান্ত লয়। আৰু এই সিদ্ধান্ত লোৱাটো সঁচাকৈয়ে বৰ দুখজননীয় কথা যে তেওঁলোকে আত্মহত্যা কৰে। চ' এই ৰাজু আলীয়ে যিটো ঘটনা কৰিলে আজি আপোনালোকৰ ওচৰত দেখুৱালোঁ, তেওঁৰ কিন্তু এই কামটো কিন্তু তেওঁৰ বেয়া হৈছে। কাৰণ দুখত লোৱা আৰু খঙত লোৱা সিদ্ধান্ত কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। আৰু ইয়াৰ পৰা আমি অসমবাসী ৰাইজক এইটোৱে ক'ব বিচাৰিছোঁ যে তেওঁলোকে যাতে এনেকুৱা পৰিস্থিতিত তেওঁলোকে যাতে আত্মহত্যা নকৰে। চ' আজিলৈ ইমানেই। থেংক ইউ। আমাৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু খান্দাটো বাজি দিবি আৰু কমেণ্ট কৰিবি। বহুত ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক। হাই Oh Jamoni, I love you, I love you, I love you. Oh Jamoni, I love you, I love you, I love you. rap, 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 rap.